সো বন্ধুসকল পিয়ন চকিদাৰ বা গ্ৰেড 4 যিকোনো এক্সামৰ কাৰণে এখন কিতাপ কিনি ল'ব আপোনাৰ কুৰি চাৰতি 100 টকা মাত্ৰ ইয়াৰ দাম সো ভিডিঅ'ৰ ফাৰ্ষ্ট লিংকতে আছে আপোনালোকে তাৰ পৰা কিনি ল'ব পাৰিব সো নমস্কাৰ বন্ধু ওয়েলকাম টু মাই ইউটিউব চেনেল অল জব আসাম সো আজি আপোনালোকৰ কাৰণে আৰু এটা ভাল খবৰ আহিছে নটিফিকেশ্যন কমিশনাৰ অফ আপাৰ আসাম ডিভিজন যোৰহাটৰ ফালৰ পৰা সো বহুত ভাল পোষ্ট আছে মানে গ্ৰেড 4 ভাল পোষ্ট আছে সো আপোনালোকে ভালকৈ ভিডিঅ'টো শেষলৈকে চাওক ইয়াত মই সকলোখিনি কথা ক'ম কেনেকৈ এপ্লাই কৰিব লাগিব কিমান কি কোৱালিফিকেশ্যন লাগিব স্যালাৰি কিমান হ'ব আৰু এপ্লাই কেনেকৈ কৰিব পাৰিব সো ভিডিঅ'টো শেষলৈকে চাওক আৰু এক্সামত কি আহিব সো সেইখিনিও ক'ম সো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ সো বন্ধুসকল ইয়াত ফাৰ্ষ্ট পোষ্টটো আছে ৰিচিপশ্যনিষ্ট কম LDA টোটেল এটা পোষ্ট আছে ৰিজাৰ্ভ ফৰ EWS কেটেগৰী কেণ্ডিডেটৰ কাৰণে সো ইয়াত আপোনালোকৰ বেচেলাৰ অফ ডিগ্ৰী লাগিব আৰু কম্পিউটাৰ চাৰ্টিফিকেট লাগিব ইয়াৰ কাৰণে আপোনালোকৰ স্যালাৰি হ'ব 14000 পৰা 60500 টকা লয় আৰু গ্ৰেড পে থাকিব 6200 টকা দ্বিতীয়টো পোষ্ট হৈছে অফিচ পিয়ন সো ইয়াৰ কাৰণে দুটা পোষ্ট আছে এটা পোষ্ট আপোনালোকৰ OBC MOBC কেণ্ডিডেটৰ কাৰণে ৰিজাৰ্ভ আৰু আনটো EWS কেণ্ডিডেটৰ কাৰণে ৰিজাৰ্ভ ইয়াৰ কাৰণে আপোনালোকে 8 পাছ হ'লেই হ'ব আৰু স্যালাৰি আপোনালোকৰ 12000 পৰা 52000 টকা লৈকে হ'ব আৰু লগত গ্ৰেড পে থাকিব 3900 টকা আৰু 3 নম্বৰ পোষ্ট হৈছে আপোনালোকৰ নাইট চকিদাৰ ইয়াত এটা পোষ্ট আছে আনৰিজাৰ্ভ সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব সো ইয়াৰ কাৰণে আপোনালোকে 8 পাছ হ'লেই হ'ব আৰু স্যালাৰি আপোনালোকৰ যথেষ্ট ভাল 12000 পৰা 52000 টকা লৈকে আৰু গ্ৰেড পে থাকিব 3900 টকা সো বন্ধুসকল এতিয়া কথা হ'ল ইয়াৰ কাৰণে কেণ্ডিডেট এপ্লাই কৰিবলৈ আপোনালোকে কি লাগিব সো ইয়াৰ কাৰণে আপোনালোকে ইণ্ডিয়ান সিটিজেন হ'ব লাগিব ফাৰ্ষ্ট অফ অল আৰু দ্বিতীয়টো হ'ল এক্সচেঞ্জ নাম্বাৰ লাগিব আপোনালোকৰ আৰু 3 নম্বৰটো হ'ল 18 পৰা 38 বছৰ হ'ব লাগিব আপোনালোকে আৰু এজ লিমিট থাকিব OBC কাৰণে 5 বছৰ আৰু ST ST কাৰণে 3 বছৰ আৰু আপোনালোকৰ ইয়াত সেলফ এটেস্টৰ কপি লাগিব যোনটো এডুকেশ্যন কোৱালিফিকেশ্যনৰ সেলফ এটেস্ট কৰিব আৰু 4 কপি আপোনালোকৰ পাছপোৰ্ট সাইজ ফটো লাগিব আৰু 3 নম্বৰটো হ'ল EWS কেণ্ডিডেটৰ সাৰ্টিফিকেট লাগিব সো ইয়াত এক্সামৰ যোনটো টপিক হ'ল সো জেনেৰেল ইংলিছৰ ওপৰত হ'ব ইনক্লুডিং জেনেৰেল নলেজ এণ্ড এথমেটিক্স সো 125 মাৰ্ক থাকিব ইয়াত আৰু দ্বিতীয়টো হ'ল ৰিটেন এণ্ড ড্ৰাফটিং ইয়াত আপোনালোকৰ 25 মাৰ্ক থাকিব আৰু তৃতীয়টো হ'ল কম্পিউটাৰ টেষ্ট 25 মাৰ্ক থাকিব আৰু ইয়াৰ কাৰণে আপোনালোকে জেনেৰেল নলেজ জেনেৰেল ইংলিছ এণ্ড লেংগুৱেজ স্কিল ইন আছামিজ 100 মাৰ্ক টোটেল পিয়ন আৰু নাইট চকিদাৰ কাৰণে এইখিনি হ'ব সো ইয়াৰ যোনটো আপোনালোকৰ এক্সামিনেশ্যন যোনটো এডভাৰটাইজমেণ্ট সো আপোনালোকে jorhat.gov.in ত পাই যাব আৰু ইয়াৰ ৰিটেন এক্সামৰ ৰিজাল্ট বা কল লেটাৰৰ কাৰণে তাতে আপোনালোকে পাই যাব jorhat.gov.in ত সো আজিলৈ মানে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব কিবা জানিব থাকিলে আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব কাৰণ আমি এনে ধৰণৰ নতুন জব আপডেট সদায় লৈ আনিম সো বলক ভিডিঅ' আজিলৈ ইমানে ধন্যবাদ